গুড ইভিনিং ফ্ৰেণ্ডছ, মই ডক্টৰ দীপাংকৰ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি কেইবাদিনৰ মূৰত মই নতুন এটা ভিডিঅ' লৈ কিনে আপোনালোকৰ ওচৰত আহিছোঁ। আৰু এই ভিডিঅ'টোৰ তেনেকৈ টপিকটো অলপ আনকমন যেন লাগে, কিন্তু এনেকুৱা পেচেণ্টটো তেনেকৈ আমি OPDত দেখি থাকোঁ। আৰু এই বেমাৰটোৰ মানে ট্ৰিটমেণ্টৰ ক্ষেত্ৰত হোমিঅ'পেথিক দৰৱৰ যে এটা ভূমিকা থাকিব পাৰে। বহুত পেচেণ্ট তেনেকৈ তেওঁলোক অকণমান এৱেৰ নহয়, তো সেই হেতুকে মই এই ভিডিঅ'টো বনাইছোঁ। এই মানে যিটো কণ্ডিশ্যনৰ বিষয়ে মই আপোনালোকক ক'ব ওলাইছোঁ, সেই কণ্ডিশ্যনটো হৈছে ইউৰেথ্ৰেল ষ্ট্ৰিকচাৰ। ইউৰেথ্ৰাডাল হৈছে আমাৰ পেচাব ওলাই অহা মানে নলী, যিডাল ইউৰিনাৰী ব্লাডাৰ বা মূত্ৰথলী বা মূত্ৰাশয়ৰ পৰা তেনেকৈ আৰম্ভ হৈ কেনে আমাৰ যিটো লিংগ থাকে, ঠিক আছে, তো লিংগলৈকে তেনেকৈ সম্প্ৰসাৰিত হৈ থকা এডাল নলী, আৰু এই নলীডালেৰে তেনেকৈ পেচাব ওলাই আহে। এই নলীডালকে ইউৰেথ্ৰা বুলি কোৱা হয়। এতিয়া এই নলীডালত যদি কিবা কাৰণত তেনেকৈ স্কাৰ টিচু ডেভেলপ হয় বা কিছুমান এবনৰ্মেল টিচু বা কোষ তেনেকৈ ডেভেলপ হয়, তেতিয়াহ'লে সেইটোক ইউৰেথ্ৰেল ষ্ট্ৰিকচাৰ বুলি কোৱা হয় বা ইউৰেথ্ৰেল ষ্ট্ৰিকচাৰ হোৱা বুলি কোৱা হয়। এতিয়া স্কাৰ টিচুবিলাক কি হয়, আপোনালোকে খুব মানে সহজতে বুজিব পৰাকৈ শাল মইনাবিলাক হ'লে আপোনালোকে দেখিব কিছুমান ডাঙৰ ডাঙৰ শাল মইনা হিল হৈ যোৱাৰ পিছত তাত মানে কিছুমান অলপ উখহি থাকে বস্তুটো, বা অলপ ফুলি থাকে, কেতিয়াবা অলপ গাঁত হৈ থাকে বা কেতিয়াবা অলপ ফুলি থাকে বস্তুটো, ঠিক আছে। একো পেইন চেইন তেনেকৈ নাই, সেইটো বডিৰে মানে সেই ইনফেকশ্যনটো বা সেই ইঞ্জুৰিটো বা সেই উণ্ড বা ঘাটো শুকোৱাৰ এটা প্ৰাকৃতিক এটা প্ৰচেছ। এই প্ৰচেছটোতে তেনেকৈ স্কাৰ টিচু ডেভেলপ হয়। এই একেই স্কাৰ টিচু যেতিয়া ইউৰেথ্ৰাত ডেভেলপ হয়, তেতিয়া তাক ইউৰেথ্ৰেল ষ্ট্ৰিকচাৰ বুলি কয়। এতিয়া ইউৰেথ্ৰেল ষ্ট্ৰিকচাৰ হোৱাৰ ডেফিনেটলি কাৰণ থাকিব। এনেইতো তাতে এনেকৈ মানে স্কাৰ টিচু ডেভেলপ হ'ব নোৱাৰে, তাৰ কিছুমান তেনেকুৱা কাৰণ থাকিব লাগিব, তেতিয়াহে তেনেকৈ ষ্ট্ৰিকচাৰ হ'ব পাৰে। সেই কাৰণবিলাকৰ ভিতৰত প্ৰথমটো হৈছে যদি কিছুমান মানে ইঞ্জুৰি হ'ব পাৰে, যিটো আমাৰ মানে কি আৰু পেনিছ বা তেনেকৈ স্ক্ৰটাম, ভেজাইনা এইবিলাকত কিবা ইঞ্জুৰি হ'লে সেই ইঞ্জুৰিটোৰ কনচিকুৱেঞ্চেছ ৰূপে তেনেকৈ স্কাৰ টিচু ডেভেলপ হয়, ইউৰেথ্ৰেল ষ্ট্ৰিকচাৰ হ'ব পাৰে। দ্বিতীয়তে যদি খুব মানে কেথেটাৰৰ ইউজ কৰা হয়, কেতিয়াবা সেইটোৱেও কিন্তু ষ্ট্ৰিকচাৰ ডেভেলপ হোৱাত সেইটো এটা ৰোল প্লে কৰে বা মুখ্য ভূমিকা লয়। কেথেটাৰবিলাক সাধাৰণতে মহিলা মানুহৰ তেওঁলোকৰ প্ৰেগনেঞ্চি টাইমত, তেওঁলোকৰ চাইল্ড বাৰ্থৰ সময়ত তেনেকৈ হস্পিটেলত দিয়া হয়। আৰু দেখা গৈছে সেনেকুৱা বহুত পেচেণ্ট থাকে যিসকলৰ এই কেথেটাৰৰ মানে এটা ছাইড ইফেক্ট বুলি ধৰিব পাৰে, এই কেথেটাৰৰ পৰা ইঞ্জুৰি হৈ কিনে তেনেকৈ স্কাৰ টিচু ডেভেলপ হৈ ইউৰেথ্ৰেল ষ্ট্ৰিকচাৰ হৈছে। তৃতীয়তে কেতিয়াবা কিছুমান চাৰ্জিকেল মানে প্ৰচেজৰ কিছুমান থাকে, যেনেকৈ কিডনী ষ্টোন ৰিমুভ কৰা বা ইউৰেটাৰত ষ্টোন ৰিমুভ কৰা বা ইউৰিনাৰী ব্লাডাৰত ষ্টোন ৰিমুভ কৰা, এইবিলাকত কিছুমান অস্ত্ৰোপচাৰৰ সা সৰঞ্জাম ইউৰেথ্ৰাইদি তেনেকৈ ভিতৰলৈকে সোমাই দিয়া হয়, আৰু সেইবোৰৰ তেনেকৈ ইঞ্জুৰি বা সেইবোৰৰ পৰা তেনেকৈ দুখ পাই কেনেও তাত লাহে লাহে তেনেকৈ ষ্ট্ৰিকচাৰ ডেভেলপ হ'ব পাৰে। আৰু লাষ্টত ক'ব গ'লে STI বা ছেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যন, আপোনালোকে নিশ্চয় শুনিছে চাগে। এটা মানে কি আৰু এটা ভাগে আছে য'ত মানে যৌন সংক্ৰমণৰ মানে ইনফেকশ্যনবিলাক থাকে। সেইবিলাকৰ ভিতৰত গনোৰিয়া, ক্লেমাইডিয়া, চিফিলিছ, হাৰ্পিছ, ঠিক আছে, ৱাৰ্ট, জেনাইটেল ৱাৰ্টছ এইবিলাক থাকে। সেইবিলাকৰ ভিতৰত ক্লেমাইডিয়া আৰু গনোৰিয়া এই দুটা ইনফেকশ্যনৰ ছাইড ইফেক্ট ৰূপেও তেনেকৈ ষ্ট্ৰিকচাৰ ডেভেলপ হ'ব পাৰে। তো এইবিলাকেই হৈছে কাৰণ। এতিয়া ষ্ট্ৰিকচাৰ হ'লে সাধাৰণতে লক্ষণবিলাক কি হয়, ষ্ট্ৰিকচাৰ হ'লে পেচেণ্টগৰাকীয়ে তেনেকৈ পেচাব কৰোঁতে তেওঁ মানে কমফৰ্টেবল ফিল নকৰে, মেবি পেইন ফিল কৰিব পাৰে, পেচাবটো ভালকৈ খোলচাকৈ হৈ নাযায়, ৰখি ৰখি হয়, টুপটুপকৈ ওলায়, ড্ৰপকৈ ওলায়। লগতে তেওঁ মানে পেচাব কৰি উঠাৰ পিছতো যিহেতু পেচাবটো সম্পূৰ্ণৰূপে ওলাই নাযায়, তো তেওঁ মানে কি আৰু আকৌ পেচাবৰ এটা টেণ্ডেঞ্চি আহি থাকে, বা তেওঁ তলপেটটোত য'ত মানে ইউৰিনাৰী ব্লাডাৰ থাকে সেই এৰিয়াটোত তেনেকৈ অলপ ভৰা ভৰা বা ফুলি থকাৰ নিচিনা তেনেকুৱা ফিলিং এটা থাকিব পাৰে। বেছি ইনফেকশ্যন হ'লে তেনেকৈ কেতিয়াবা পাছ বা কেতিয়াবা ব্লাড, ঠিক আছে, পাছ মানে পুজ আৰু ব্লাড মানে তেজ, সেনেকৈও পেচাবৰ লগত আহিব পাৰে। পেইন হ'ব পাৰে, ঠিক আছে। আৰু কমপ্লিকেশ্যন ৰূপে তেওঁৰ চিষ্টাইটিছ বা ইউৰিনাৰী ব্লাডাৰৰ ইনফেকশ্যন হ'ব পাৰে, বা তেওঁৰ প্ৰষ্টেটাইটিছ বা প্ৰষ্টেট গ্লেণ্ডৰ তেনেকৈ ইনফেকশ্যন হ'ব পাৰে। এইবিলাক মানে কমপ্লিকেশ্যন থাকিব পাৰে তেওঁৰ। তো এইবিলাকে হৈছে মানে ষ্ট্ৰিকচাৰৰ মানে লক্ষণবিলাক, ঠিক আছে। এতিয়া ষ্ট্ৰিকচাৰ হ'লে সাধাৰণতে কেনেকৈ গম পায়? ষ্ট্ৰিকচাৰ হ'লে এই লক্ষণবিলাকতো থাকেই। ক্লিনিকেলি ডক্টৰজনে পেচেণ্টৰ লগত তেনেকৈ কনচাল্টেশ্যন কৰি কথোপকথন কৰি কেনে ডায়েগনচিছটোত উপনীত হয়। তাৰ লগতে কিছুমান টেষ্টো কৰিব পাৰে। টেষ্টবিলাকৰ ভিতৰত সাধাৰণতে ইউৰোফ্ল'মেট্ৰি বুলি এটা টেষ্ট থাকে, যিটোত মানে পেচাবৰ ফ্ল'টোৰ
মানে এটা ডিটেইল এনালাইচিছ কৰা হয় সেইটোতো অলপ মানে আইডিয়া হয় যে কিবা হয়তো বাধা আছে যিটোৰ কাৰণে পেচাবটোৰ ফ্ল'টোৰ মানে তাৰতম্য ঘটিছে, ঠিক আছে, নৰ্মেলতকৈ বিসংগতি ঘটিছে। তাৰ লগতে কেতিয়াবা পোষ্ট ভইড ৰেচিডুৱেল ভলিউম বুলি এটা টেষ্ট থাকে, মানে পেচাব কৰি উঠাৰ পিছত কিমান পৰিমাণৰ মানে পেচাব আকৌ বাকী থাকি গ'ল সেইখিনি হিচাপ কৰা হয়। সেইখিনিতো যদি কিবা তেনেকৈ তাৰতম্য ঘটে বা তেনেকৈ যদি কিবা বিসংগতি ওলায় তেতিয়াহ'লে সেইটোৰ পৰাও মানে ষ্ট্ৰিকচাৰ হোৱাৰ সম্ভাৱনাটো তেনেকৈ বাঢ়ি যায় বা তেওঁৰ ডায়েগনচিছটো মানে কনফাৰ্ম কৰাত হেল্প হয়। আৰু একেবাৰে ষ্ট্ৰিকচাৰ হৈছে বুলি মানে ডায়েগনচিছ কৰিবলৈ এটা এক্সৰে কৰা হয়। এক্সৰেটো ৰেট্ৰগ্ৰেড ইউৰেথ্ৰগ্ৰাম বুলি কয়। তো এইকেইটাই হৈছে সাধাৰণতে টেষ্ট যিকেইটাৰ জৰিয়তে ষ্ট্ৰিকচাৰ হৈছে নে নাই সেইটোৰ বিষয়ে ডক্টৰজনে তেনেকৈ এটা ডায়েগনচিছত উপনীত হ'ব পাৰে। এতিয়া ষ্ট্ৰিকচাৰ হ'লে সাধাৰণতে পেচেণ্টবিলাকে ভাবে যে অপাৰেশ্যন বা চাৰ্জাৰীটোৱে মানে এটা অপশ্যন, লাষ্ট অপশ্যন। চাৰ্জাৰী বুলি ক'লে সাধাৰণতে মাইনৰ টু মেজৰ হৈ যায় চাৰ্জাৰীবিলাক। কেতিয়াবা মাইনৰ চাৰ্জাৰী বুলি ক'লে এটা ডাইলেশ্যন কৰি দিয়া হয়, ঠিক আছে। তাতকৈ অলপ আৰু উচ্চ খাপৰ বুলি ক'লে ইউৰেথ্ৰটমি বুলি কয়। তাতকৈও আকৌ উচ্চ খাপৰ হ'লে সেইটো ৰিকনষ্ট্ৰাকটিভ চাৰ্জাৰী বুলি কয়, মানে কমপ্লিটলি ষ্ট্ৰিকচাৰখিনি কাটি পেলাই আকৌ সেই এৰিয়াখিনি আকৌ সেনেকৈ ধুনীয়াকৈ বনাই দিয়া হয়। তো এইবিলাক চাৰ্জাৰী থাকে। কিন্তু দেখা গৈছে এনেকুৱা বহুত চাৰ্জাৰী কৰা পেচেণ্টৰ ষ্ট্ৰিকচাৰবিলাক আকৌ তেনেকৈ ৰিকাৰ হৈ যায়। তো সেনেকুৱা কেছবিলাকতে হোমিঅ'পেথিকৰ মানে উপযোগিতা বা ফলপ্ৰসূতাটো খুব মানে গুৰুত্বপূৰ্ণ। এনেকুৱা বহুত হোমিঅ'পেথিক মেটেৰিয়া মেডিকা মানে হোমিঅ'পেথিকৰ যিখিনি মেডিচিনৰ মানে ডিক্সনাৰী, তাক মেটেৰিয়া মেডিকা বুলি কয়। সেই ডিক্সনাৰীত এনেকুৱা বহুত দৰৱ থাকে যিবোৰ মানে প্ৰপাৰ ইণ্ডিকেশ্যনত পেচেণ্টক তেনেকৈ ব্যৱহাৰ কৰিলে পেচেণ্টৰ এনেকুৱা দেখা গৈছে বহুত ষ্ট্ৰিকচাৰৰ কেছ তেওঁলোকৰ ৰিভাৰ্চো হৈ গৈছে, ঠিক আছে। সেইটো ডিপেণ্ড কৰিব তেওঁৰ ষ্ট্ৰিকচাৰটো কিমান দিনৰ পৰা আছে, চাইজটো কিমান, লক্ষণ পাতি কেনেকুৱা হয়, আগত তেওঁৰ তেনেকুৱা চাৰ্জিকেল হিষ্ট্ৰী কিবা আছে নেকি, আগতে ষ্ট্ৰিকচাৰৰ চাৰ্জাৰী কৰিছে নেকি, লগত কিবা এছ'চিয়েটেড কোমৰবিডিটি বা ডায়েবেটিছ, প্ৰেছাৰ এনেকুৱা কিবা কণ্ডিশ্যন তেওঁৰ আছে নেকি, এইবোৰৰ ওপৰত ডেফিনেটলি ডিপেণ্ড কৰিব। কিন্তু এনেকুৱা বহুত কেছত সেই দৰৱবোৰে খুব ভাল তেনেকৈ পেচেণ্টজনক সকাহ দিবলৈ সক্ষম হয়। আৰু কিছুমান ক্ষেত্ৰত তেনেকৈ ষ্ট্ৰিকচাৰটো আকৌ ৰিভাৰ্চো হৈ যোৱা দেখা গৈছে। এতিয়া সেই দৰৱবিলাক সাধাৰণতে এজন ডক্টৰৰ লগত আপুনি মুখামুখি কনচাল্টেশ্যন হ'ব লাগিব, তেওঁৰ লগত ভালকৈ আপুনি ডিছকাছ কৰিব লাগিব, কৰি কেনে ডক্টৰজনে এনালাইচিছ কৰি কেনে আপোনাৰ কাৰণে এটা টেইলৰ মেড এটা প্ৰেছক্ৰিপশ্যন বনাব। আৰু সেই প্ৰেছক্ৰিপশ্যনটো সাধাৰণতে কনষ্টিটিউশ্যনেল প্ৰেছক্ৰিপশ্যন বুলি কয়। সেইটো আপোনাৰ মেইন মেডিচিন, ঠিক আছে। সেইটো আপুনি ডেফিনেটলি সেইটো মানে পাবৰ কাৰণে ডক্টৰজনৰ লগত কনচাল্টেশ্যন কৰিব লাগিব এজন ভাল ৱেল কোৱালিফাইড হোমিঅ'পেথিক ফিজিচিয়ানৰ লগত। তথাপি মই কেইটামান তেনেকৈ দৰৱ খুব কমনলি মানে এনেকুৱা দৰৱ থাকে তাৰ চিমটমছখিনি ষ্ট্ৰিকচাৰ হ'লে যেনেকুৱা লক্ষণ থাকে সেনেকুৱা লক্ষণৰ লগত মিলা এনেকুৱা টাইপৰ দৰৱ কেইটামান থাকে। সেইকেইটা দৰৱৰ মই নামটো কৈ দিছোঁ। এটা হৈছে ক্লিমেটিছ ইৰেক্টা, এটা হৈছে কেন্থৰিছ ভেছ, এটা হৈছে আপোনাৰ চিমাফিলা, এটা হৈছে আপোনাৰ থিঅচিনোমিনাম, এটা হৈছে আপোনাৰ পেট্ৰ'চিলিনাম। এইকেইটা দৰৱে সাধাৰণতে সচৰাচৰ মানে টপ গ্ৰেড ষ্ট্ৰিকচাৰৰ মেডিচিনৰ ভিতৰত পৰে। তো বহুত ডক্টৰে তেনেকৈ আপোনাৰ লক্ষণ পাতি চাই কেনে ইয়াৰ ভিতৰত হয়তো কিবা দৰৱ আপোনাক তেনেকৈ প্ৰেছক্ৰাইবো কৰিব পাৰে, কিন্তু দৰৱটো কিমান দিনৰ কাৰণে দিব, কেইবাৰকৈ খাব, ড'জটো কি হ'ব, এই গোটেইখিনি জানিবৰ কাৰণে আপুনি ডেফিনেটলি ডক্টৰৰ কনচাল্টেশ্যনটো লোৱাটো বাঞ্ছনীয়। তো ষ্ট্ৰিকচাৰ হ'লে আপোনালোকে ঘৰুৱাভাৱে তেনেকুৱা কৰিবলগীয়া বিশেষ নাই, কাৰণ এবাৰ ষ্ট্ৰিকচাৰ হৈ গ'লে আকৌ আপুনি বস্তুটো ঘৰুৱাভাৱে তেনেকৈ ৰিভাৰ্চ কৰিব নোৱাৰে। আপুনি ডেফিনেটলি মেডিকেল হেল্প ল'ব লাগিব। তথাপি এনেই নৰ্মেল সুস্থ মানুহে তেওঁলোকৰ জননেন্দ্ৰিয় বা জেনাইটেল এৰিয়াত যাতে তেনেকৈ তেওঁলোকে দুখ নাপায়, সেইটো কিন্তু পিছলৈ তেনেকৈ ভয়াৱহ ষ্ট্ৰিকচাৰৰ তেনেকৈ ভয়াৱহতাটো মানে কঢ়িয়াই লৈ আনিব পাৰে। তো সেইটো কাৰণে আপোনালোকে দুখ চুখ পোৱাৰ পৰা সাৱধানে থাকিব। খেলা ধূলা কৰিলেও আপোনালোকে ভালকৈ প্ৰটেকশ্যন ল'ব, আৰু মানে জক ষ্ট্ৰেপ বুলি যিটো থাকে সেনেকুৱা টাইপৰ মানে অন্তৰ্বাস আপোনালোকে তেনেকৈ পৰিধান কৰিব পাৰে যদি আপোনালোকে তেনেকৈ খেলা ধূলা তেনেকৈ কৰা হয়। আৰু এটা কথা মই ক'ব লাগিব, ষ্ট্ৰিকচাৰটো সাধাৰণতে মেল আৰু ফিমেলৰ ভিতৰত মেলবিলাকৰ মানে বেছি কমন তেনেকৈ দেখা যায় ষ্ট্ৰিকচাৰৰ প্ৰব্লেমটো। তো আশা কৰোঁ ইউৰেথ্ৰেল ষ্ট্ৰিকচাৰৰ এই ভিডিঅ'টোৱে আপোনালোকৰ কিছুমান হয়তো মনত থকা তেনেকুৱা ডাউটছ ক্লিয়াৰ কৰিব। আপোনালোকৰ কিবা কনফিউজন থাকিলে কমেণ্ট ছেকশ্যনত তেনেকৈ দিব পাৰে। আই উইল ট্ৰাই টু গেট বেক। আজিলৈ আহিছোঁ, নমস্কাৰ। ভিডিঅ'টো শেষ কৰাৰ আগতে মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা সকলো মানে ভিউৱাৰ্ছলৈ আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ। আপোনালোকে নাজানো কি দেখিলে ভিডিঅ'বিলাক চাইছে অলপ চলপকৈ আৰু ছাবস্ক্ৰাইবো কৰিছে, তো আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ আৰু আপোনালোকক অশেষ ধন্যবাদ। আশা কৰিম মই এনেকৈ সময় উলিয়াই কিনে আৰু কিছুমান ভিডিঅ' আপোনালোকৰ ওচৰত তেনেকৈ লৈ আহিব, তেনেকৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, নমস্কাৰ।